শ্ৰদ্ধাৰ হিয়াৰাম ৰাইজ প্ৰাণৰ ৰাইজ আৰু এটা অনুষ্ঠানলৈ মই ঢাপলি মেলিব লাগিব গতিকে মই আপোনালোকক কেইটামান প্ৰশ্নৰ মাজলৈ লৈ যাম যিয়ে প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিব তাকে এই পবিত্ৰ মঞ্চত ৰাংচলী উৎসৱৰ পবিত্ৰ মঞ্চত সুন্দৰ উপহাৰ প্ৰদান কৰা হ'ব মই যাক প্ৰশ্ন সুধিম তেওঁহে প্ৰশ্নৰ উত্তৰ দিব পাৰিব ঠিক আছে মই প্ৰশ্ন কৰিম যিয়ে প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিব তাকে সুন্দৰ উপহাৰ প্ৰদান কৰা হ'ব প্ৰশ্নবিলাক ভালকৈ শুনি ল'ব প্ৰথম প্ৰশ্ন এইটো যাব নাই প্ৰথম প্ৰশ্নটো ভালকৈ শুনি ল'ব প্ৰথম প্ৰশ্ন ভালুকৰ চুলি কিয় দীঘল হয় ভালুকৰ চুলি কিয় দীঘল হয় মই প্ৰথমতেই আমাৰ আই মাতৃসকলৰ প্ৰতি বোৱাৰীসকলৰ প্ৰতি ধুনীয়া বয় কলাত কিলোৱা পইচা লয় ভালুকৰ চুলি কিয় দীঘল হয় ভালুকৰ চুলি কিয় দীঘল হয় মই এইবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ ভালুকৰ চুলি কিয় দীঘল হয় এইবাৰ ডেকা ল'ৰাবিলাকে ক'ব নেকি ভালুকৰ চুলি কিয় দীঘল হয় কি নাম আপোনাৰ সোনাৰাম গগৈ কাৰণে এটা জোৰা হাত পায় সোনাৰাম গগৈ টেলেণ্টেড পাৰ্চন সোনাৰাম এইফালে আহা সুন্দৰ উত্তৰ দিছা সোনাৰাম তোমাৰ আনচাৰটো ৰং আনচাৰ ভালুকৰ চুলি কিয় দীঘল হয় দাদা আপোনাক সুধিছোঁ আপোনাক দি জনাওক পাৰিবনে শুদ্ধ উত্তৰটো মই কৈ দিছোঁ তেতিয়াহ'লে শুদ্ধ কৈছে দে ইয়াত জানো নহয় গোৱাল গাঁৱত ডেকা ল'ৰা কম ডেকা ল'ৰা নহয় দেই কওক জংঘল থকা মানে এন্ধাৰত থকা কি নাম আপোনাৰ মোহন বৰা কাৰণে তোৰ হাত পাৰে বঢ়িয়া মোহন বহুত ধন্যবাদ আপোনাৰ আনচাৰটো ৰং আনচাৰ শুদ্ধটো মই কৈছোঁ ভালুকৰ চুলি কিয় দীঘল হয় জংঘলত যে চেলুন নাই সেইকাৰণে দীঘল দ্বিতীয় প্ৰশ্ন বৰ্তমান পৃথিৱীৰ আটাইতকৈ সৌভাগ্যৱতী মহিলা কোন হ'ব পাৰে বৰ্তমান পৃথিৱীৰ আটাইতকৈ সৌভাগ্যৱতী মহিলা কোন হ'ব পাৰে মহিলাসকলে কওক বৰ্তমান পৃথিৱীৰ আটাইতকৈ সৌভাগ্যৱতী মহিলা কোন হ'ব পাৰে ডেকা ল'ৰাবিলাক ক'বা এইবাৰ তোমালোকৰ পাল্লা কিহৰ কাৰণে কি নাম তোমালোকৰ প্ৰশ্ন বহুত বঢ়িয়া নাম দেই কাৰোবাক ভাল পাই আছে নেকি পশ্চিমে ওচৰ চাপিছিলে একেবাৰে নিচেই ওচৰত চাপি অকণমানৰ কাৰণে শুদ্ধ উত্তৰৰ পৰা বঞ্চিত হ'ল মই কৈছোঁ কওক ডালিমী জীয়াই আছেনে মই কৈছোঁ বৰ্তমান জীয়াই থকা বৰ্তমান সময়ত জীয়াই থকা আটাইতকৈ সৌভাগ্যৱতী মহিলা কোন হ'ব পাৰে মাতো হয় মই কৈছোঁ অলপ দেখাকৈ কৈছোঁ মই চকীখনত উঠি ল'ব লাগিব তেতিয়াহে গম পাব বৰ্তমান পৃথিৱীৰ আটাইতকৈ সৌভাগ্যৱতী মহিলা হৈছে আশ্চৰ্য অকণমান বাঢ়িছিলে কিন্তু অকণমান শুদ্ধ উত্তৰটো বঞ্চিত হ'ল
মোৰ পৰিবাৰে এই কাৰণে মোৰ পৰিবাৰে মোক চুমা খাবলৈ 3খন গাল পায় 1 নম্বৰ গাল এইখন 2 নম্বৰ এইখন আৰু 3 নম্বৰ এইখন তৃতীয় প্ৰশ্ন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল দাদা ক'ব কওক ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল অসম কি কয় কাজিৰঙা মুখ্যমন্ত্ৰী কাজিৰঙা এমপি কোন হয় নাজানো একমাত্ৰ ভগৱানেহে জানে দাদা ক'ব নেকি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল হয়তো ক'ব নোৱাৰে মই কৈছোঁ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল ৰাজ্যখন হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী যেতিয়া ৰাবড়ি দেৱী আছিলে তেতিয়া তেখেতৰ গিৰিয়েক লালু প্ৰসাদ যাদৱ আছিলে এমপি গিৰিয়েকৰ ভৰি মালিচ কৰে আৰু চতুৰ্থ প্ৰশ্ন ভাৰতবৰ্ষত 130 কোটি মানুহে বৰ্তমান বাস কৰি আছে ভাৰতবৰ্ষত 130 কোটি মানুহে বৰ্তমান বাস কৰি আছে আৰু এই 130 কোটি মানুহে 24 ঘণ্টাই দিনে নিশাই অহৰহ এজন ব্যক্তিৰ পিছত দৌৰি আছে ব্যক্তিজন কোন মহাত্মা গান্ধী আপোনাৰ নামটো কি জয়ন্ত বৰা জয়ন্তই আজি আমাৰ মন জয় কৰি পেলালে সকলোৰে মন জয় কৰিলে জয়ন্তক জোৰদাৰ হাত পৰে জয়ন্ত তোমাৰ আনচাৰটো ৰাইট আনচাৰ আকৌ হাত পৰি জয়ন্ত শুদ্ধ কৰিছে সেইকাৰণে মোৰ সুন্দৰ থেংক ইউ মহামানৱ মহাত্মা গান্ধী ভাৰতবৰ্ষৰ 133 কোটি মানুহে যিজন ব্যক্তিৰ পিছত দৌৰি আছে সেই ব্যক্তিজন হৈছে মহামানৱ মহাত্মা গান্ধী এই কাৰণে মহাত্মা গান্ধী যে প্ৰত্যেকটো টকাতে মহাত্মা গান্ধীৰ ছবিখন খোদিত হৈ আছে আমি সকলোৱে টকাৰ পিছত দৌৰি আছো অৰ্থাৎ মহাত্মা গান্ধীৰ পিছত দৌৰি আছো